हेलो गाइस तो দেখিছে এইয়া 4টা পোৱালি তো মোৰ ছাগলীটোৰ যোৱাকালি 4টা পোৱালি হৈছে তো যেতিয়া এনেকৈ 4টাকৈ পোৱালি হয় তেতিয়া আপোনালোকে যদি ভাবিছে যে ফাৰ্ম এখন কৰিব তো ভালেখিনি সুবিধা হয় বা সহায় হয় ফাৰ্মখন আগুৱাই যোৱাত তো কি কৰিব যে ফাৰ্স্ট যেতিয়া পোৱালি হ'ব তাৰ পিছত এমাহ বা 1.5 মাহ মান পিছত পুনৰ হিটত আহিব ছাগলীটো গতিকে তেতিয়ালৈকে আপোনালোকে ভালকৈ খাদ্য যোগান ধৰিব লাগিব যাতে ছাগলীটো পুনৰ হেলদি হৈ উঠে লগতে মই ইয়াক খুৱাইছিলোঁ চাপৰ আৰু পুৰবি আৰু লগতে মোৰ পুখুৰীটোৰ চাৰিওফালে আপোনালোকে যদি ভিডিঅ'টো চাইছে মই পুখুৰীটো তেতিয়াহ'লে গম পাব চাৰিওপিনে ঘাঁহ বন আছিল তো সেইবিলাক ভালকৈ খাব দিছিলোঁ লগতে পানীখিনি যথেষ্ট প্ৰয়োজন হয় ইয়াৰ ছাগলীটোৰ পেচাবটো কেতিয়াও হালধীয়া হ'ব দিব নালাগে তেতিয়া গম পাব আপোনালোকে যে ছাগলীটোত পানীৰ অভাৱ হৈছে তো সেইখিনি ভালকৈ গুৰুত্ব দিব আৰু লগতে সেকেন্ড কথাটো হৈছে ব্ৰিডাৰ সিলেকশ্যনটো মেইন গতিকে ভাল ব্ৰিডাৰ এটা আপোনালোকে সিলেক্ট কৰিব যাতে আপোনালোকে এনেকৈ সুফল পাব পাৰে লগতে ছাগলীটো পোৱালি হোৱাৰ পিছত কি খুৱাব যে ফাৰ্স্ট মই ইয়াত খুদ আৰু মিঠাখিনি ধুনীয়াকৈ উহাই লৈছোঁ বইল কৰি লৈ খাবলৈ দিছোঁ চাপৰৰ লগত মিক্স কৰি লগতে ৰাতি পোৱালিকেইটাক প্ৰটেকশ্যন দিবৰ বাবে এনেকৈ পলৰ তলত মই ৰাখি থৈ দিছোঁ আৰু বাকী ছাগলীবিলাকৰ পৰা আঁতৰাই ৰাখিছোঁ যাতে ইহঁতে সুৰক্ষিত হৈ থাকিব পাৰে আৰু লগতে চাৰিওপিনে মই নেটবিলাক দি দিছোঁ আপোনালোকে দেখাই পাইছে গতিকে ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব ধন্যবাদ